ব্ৰহ্মাৱা দিকৰি জীৱ যত ৰাম 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 মায়া জামা যে আছয় ঘুমতি যাই তুমিহে চৈতন্য সনাতন না 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 কৃষ্ণ 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 অঁ তই আৰু কোন কোন আহিছ অঁ আহা সোনকালে আহ মইতো এই ধূপ ধূনা জ্বলাইছোঁ আৰু অঁ আহ কিবা এটা কৰিবলৈ তোৰ হাতত সেই কিবাটো লাগিব তই মোৰ ওপৰত এনেকৈ অৰ্ডাৰ দি নাথাকিবি এই নেখাওঁ ক'ত পাবি লকডাউনত মদ এই ঘৰত গৈ ফোন কৰি আছোঁ ৰ এই হ'ব তই ৰাখ এই ৰাখ মই ঘৰত গৈ ফোন কৰিছোঁ ৰাখ ভাই এই মৰুভূমিৰ মাজত যিকণ পানীৰ যোগান ধৰিছে নহয় বাক মালটো কেনেকৈ আনিছোঁ মইহে জানিছোঁ কেনেকৈ বাকীটা নিছোঁ উজ্জ্বলৰ নামত তাক খালি এতিয়া নকবি খাই ল চাল্লা আৰু কিটো কৰিবি মোৰতো ৰেকৰ্ড চবেই জানে মোৰ নামত বাকী ঘৰটো দিব নি তই সিনো ক'ৰ পৰা দিব তাৰ নিজৰে দোকানৰ বানান ভুল দোকানৰ ভেনামাখিকেইটা দিলেহে হ'ব এই চবৰে একেই অৱস্থা অ' এতিয়া সি অহালে ৰবি নেকি ৰ তাক ফোন এটা কৰিছোঁ হেল্ল' আহিছ নেকি তই এটা কাম কৰচোন কাম কৰ অহা নাই যেতিয়া হেৰি কৰচোন এই বুট কেইটামান লৈ আনচোন অঁ ঠিক আছে দে এই চব কি হ'ল কি হ'লেও চুবাইছ কেলে লাহে লাহে চুবাইছ কেলে হা কি মোক কি টকা গছ আছে নেকি জোকাই দিলে সৰিবলৈ আৰু যিকেইজোপা গছ আছে তাত মালেই ধৰা নাই কি গাহৰি পুহিবলৈ কিমান টকা লাগে তই জান নাই আৰু কৈছোঁ কি তোৰ বাপাই কাটি দিবহি এই হ'ব ৰাখ মই তোক ঘৰৰ পৰাই ফোন কৰি আছোঁ এই ঘৰৰ পৰাই কৈছোঁ নহয় হ'ব ৰাখ এই বাক কি হ'ল হেল্ল' কি ভাবি আছোঁ তাৰ আকৌ এই বহুত কথা হ'ল 1000 2000 3000 4,000 5000 6000 50 60
70, 80, 90 10 টকা এটা কেনেকৈ কম কৰিব পাৰিছে গম পাওঁ মই তো হিচাপ কৰিব জানকে ধুনীয়াকৈ পইচা পাই দিম সেইটো টাইমে কেতিয়া মই হিচাপ পইচা লৈছো এটা সাংবাদিক বাইদেউ মই একেলগে হিচাপ কৰি থোৱা নাই জানো এটা 10 টকাটো ক'লে গ'ল মই তেওঁক হিচাপ কৰিছো মই তেওঁক দি দিছো 10 টকা এটা কমি আছে এতিয়া মই মাইতে বুলি তেনেকৈ কথা নকব দেই আপুনি চাই ল'ব লাগে মই কি কম কেনেকৈ বোলে চাই মাইতে বুলি কথা কৈছে নহ'ব দে টকা পইচা ক'বলৈ না আমি ঘৰ পৰা হিচাপ কৰি কমাই দিছে সাংবাদিক বাইদেউ আপুনি দিনা হ'ব দিনা হেৰাব আপুনি বাইদেউ কথা নকব দেই এই গুবি বাইদেউ কেনেকৈ কৈ আছে আকৌ পইচা মাৰিলে ভাল নালাগে তেনে কথা উঠিবলৈ টকা পৰিলে মই কিবা বহি হিচাপে নাই খোজক বাইদেউ কিবা এটা কওক মই কি 10 টকাটো মাৰি পিনে কিবা কৰিম নে কিবা এতিয়া আমি সকলোৱে গোট খাই আমি এতিয়া মীমাংসা এটা কৰিব লাগিব পইচা আমি সকলোৱে কিবা এটা কৰিব লাগিব এতিয়া আপোনালোকে অকণমান ধৈৰ্য ধৰক আমি হ'ব 10 টকা এটা আমি মিলাই দিওঁ আৰু এটকাকে 10 জন 12 জনীয়ে এটকাকে মিলাই দিওঁ কিমান দেৰি হ'ল চোন আজি 8টা বজাত মিটিং কেইটা বজাত আমি বহি টকা মিলাই দিলেনো কি হ'ব হয় না বাইদেউ কওকচোন আপুনি যিজনী পাওঁ আমি সেইজনী বাইদেউ অকণমান চিন্তা কৰকচোন কাৰোবাক দিলে নি কৰিব পইচা আপুনি নহয় মানুহে মোৰ পইচা এটকাও নুচুৱে মোৰ হিচাপ বহি নুচুৱে কোনো শুন চাইকিলা কি হ'ল ইয়াৰ পৰা 10 টকা লৈছিল নি মোক কেনে ল'ম আকৌ ইয়াত হিচাপত কমি আছে এতিয়া 10 টকা এটা এই তই না দি মানিবলৈ গৈ পইচা দিছিলে মোক নহয় সেইদিনাখন মানে হেৰি চোৱা নাছিলে আমাৰ এখেতক ক'লো বোলো 10 টকা এটা লৈ যাওঁ পটকৈ দিম নহয় মই মিলাই দিম এই 10 টকা হিচাপ ওলালে এতিয়া 6100 টকা পূৰা হিচাপ ওলালে মই মিলাই দিম তই পানী আনকৈ যা শুনো যা হ'ব এতিয়া হিচাপ ওলালে এতিয়া বাকী পিছৰ হিচাপখিনি কওঁ হয় নাই আমি এইখনৰ আপোনাৰ এতিয়া খাব এতিয়া মিনতি শইকীয়াই যোৱা 2টা সপ্তাহৰ কিস্তি দিয়া নাই আজি 3 নম্বৰটো সপ্তাহ এতিয়া কিবা কয় আজি লৈ আনিছেনে পইচা আপোনালোকেচোন জানে আমাৰ এখেতে 9 মাহে দৰমহাই পোৱা নাই গোটৰ পইচাকেইটাই কোনোমতে ঘৰখন চলাই আছোঁ মই কেনেকৈ মিলা একো ধৰিবকৈ পৰা নাই এখেতে সদায় পইতা ভাত খাই কামলৈ ওলাই যায় 9 মাহে দৰমহা পোৱা নাই ধেমালি কথা নে নেকান্দিবা মিনতি নেকান্দিবা হলেও নিয়মৰ কথা এটা আছে হয় নে নহয় বাৰু আমি বুৰেটো তেনেকেই দি আছো সমস্যানো কাৰ ঘৰত নাই দৰকাৰ হলে ঘৰ চেউৰীজনীও বিকিব লাগিব এনে সমস্যা আমাৰ ঘৰতো নোহোৱা নহয় বাৰু খালি এতিয়া আমাৰ মেনেজাৰ ছাৰ আহক তেওঁক জনাওঁ তেওঁক কি কয় ন তেওঁৰ দিহা পৰামৰ্শটো লৈহে আৰু ইয়াৰ পিছৰ হিচাপটো গীতালি কলিতা ক'বই নাই কেনেকৈ গম পাব সেইগৰাকী খালি সেইডালহে চিনি পায় নহয় কিবা এটা চাই আছিলোঁ বাৰু চাব হেৰি নহয় যোৱা 2টা সপ্তাহৰ কিস্তি আপুনিও দিয়া নাই এতিয়া এইটো সপ্তাহৰ কিস্তি আনিছে নেকি মানে এতিয়া মই পইচা উলিয়াব নোৱাৰিলোঁ নহয় এই কাৰোবাৰ ওচৰত কেছ আছে নি বাৰু মই গুগল পে' কৰি দিলোঁহেঁতেন নাই পাই আমাৰ সেইবোৰ মোৰ এইটোৱে মোবাইল আৰু বুটি মোবাইল চাৰ্জাও নাই লতৰ পটৰ চাই আৰু ছোৱালীজনীয়ে ভালকৈ পাৰ্টি এটা খুৱাবলৈ আছে আকৌ আমাক আকৌ ঠাণ্ডা পানী খুৱাই থাকিলে নহ'ব ভালকৈ পাৰ্টি এটা দিব লাগিব হে খুৱাম এদিন ডবল খানা হ'ব খালি আৰু আজিকালি যিহে দাম হৈছে ন মিঠাতেলৰ যিহে দাম এই নতুন স্কুটি পাৰ্টি কিন্তু বেলেগকৈ লাগিব স্কুটি আপুনি নাজানে নেকি তাই কেলে হাই ছেকেণ্ডেৰী পাছ কৰোঁতে ফাৰ্ষ্ট ডিভিজন পালে নহয় মোমাইকে তেতিয়া স্কুটি এখন দিলে মায়ে কথা দি থৈছিল ফাৰ্ষ্ট ডিভিজন পালে স্কুটি দিম বুলি পিছে মোমাইকে স্কুটিখন দিলে তেল ভৰাওঁতে মোৰে বুলি কিস্তি দিবলৈ দিগদাৰ হৈ গৈছে
বালে গাখীৰ চাহ অকণমান বনাইকে ওপৰত অকণমান দি দিবি কি সৰকণ মোলে লৈছিলো কিবা তোক যিটো কৈছোঁ তই সেইটো কৰগে চাহ দেহি ছাৰ গৰমত গোটেই ৰঙা চিঙা পুৰি আহিছে বতা পাইছে ছাৰ পাৰ হৈ যাওঁ কৃষ্ণ বাৰু আপোনালোকে ফেনখনৰ বানানটো ভুল হৈ আছে ডিঙিটো নুঘূৰে কিবা এটা নাই অলপ চাউণ্ডটো বেছি উপায় নাই আৰু ন কি কৰিব যেন তেনে চলি আছোঁ আৰু এনেকৈ চাহ বনাই আছোঁ গোটৰ মেনেজাৰ আহিছে বনাইছ তই দিবগৈ নালাগে আকৌ মাৰক দিবলৈ কবি হৈছে আৰু মই মুখত লগাবলৈ থোৱা সৰকণো মায়ে চাহত দি দিবলৈহে ক'লে মেনেজাৰ খৰ খুৱাই নিগনি মৰা দৰৱ অকণ মিলাই দে তাৰ পাছত তই জানো হত্যাকাৰী এজনীক বিয়া পাতিবি মইতো পতাটো এনেও পাতিম কিন্তু তোৰ মা বাপেৰহে আজিকালি মেনেজাৰৰ প্ৰতি মৰমটো বেছি হৈছে সুদ যিমানেই বাঢ়িব আপোনালোকৰ সমস্যা সিমানে বাঢ়ি গৈ থাকিব ছাৰ মুখ্যমন্ত্ৰীয়ে যে কৈছিলে ঋণ মাফ কৰাৰ কথাটো আমাৰ কি হ'ব ন ছাৰ নাই মুখ্যমন্ত্ৰীয়ে কৈছে কিন্তু এতিয়ালৈকে আমাৰ কোনো অফিচিয়েল অৰ্ডাৰ অহা নাই আৰু যদি তেখেতে কোৱা মতে নহয় তেতিয়াতো ডাঙৰ সমস্যা হ'ব গতিকে সময়ৰ কাম সময়ত কৰা ভাল দিয়কচোন আমিতো সময়মতে কিস্তি দিয়ে আহিছোঁ এতিয়া যদি ঋণ মাফে হয় আমি ইমান দিনে কিস্তি দি থকা কি লাভ হৈছে কিস্তি নিদি যিসকলে টিভি ফ্ৰিজ মোবাইল এইবোৰ কিনিছে তেখেতসকলৰহে লাভ হ'ব কিবা বাৰু যেতিয়ালৈকে কোনো অৰ্ডাৰ নাহে আপোনালোকে আপোনালোকৰ কৰ্তব্য কৰি যাওক হয় আমি আমাৰ কাম কৰি যাম আৰু ন ছাৰ 10 টকীয়া কমি আছে হেৰি চুইখিনি হৈ গ'ল বাৰু তেনেহ'লে আজিলৈ সভা বন্ধ ঠিক আছে ছাৰ চাহ কৰিছোঁ ছাৰলে গৈ থাকা ছাৰ আহিছোঁ দেই বহক চাহ ফেনখন ওচৰ চপাই দিওঁ নি নহ'লে হে নালাগে দিয়ক পিছনি মাৰ হে নালাগে একো নহয় ছাৰ ছাৰ আমাৰ এই হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছে নহয় মোৰ মাইকে স্কুটি এখন দিছে সেইখন বাপেকে লৈ গৈছিলে যা বাপেক জপনাখন খুলিলেগে যা চাহ খাই লওক তই মোৰ নতুন স্কুটিখনত ছাগলী উঠালি এইটোৱে হাগিলে ধনিয়ান তিলিয়ালিতে এইটো পাই নিশ্চয় হেৰাইছিলে আচৰিত দে মানুহটো এই ছাগলী বিচাৰিবলৈ মানে সেই স্কুটিখন লৈ গ'লেহে হয় বুজিছেনে ছাৰ কালি 100 টকা তেল ভৰাইছোঁ আজি চব খাই দিলে চাগে তেলটো ডাঙৰ কথা নহয় এই ছাগলীটোহে ডাঙৰ কথা আমাৰ এই বিয়ালৈ থোৱা ছাগলী ছাৰ বহিছে এয়া মোৰ যাবই হ'ল আৰু হয় চাহকাপ কিন্তু বৰ অপূৰ্ব হৈছে ছাৰ আমাৰ এই আকৌ ছোৱালীয়ে বৰ ধুনীয়া ৰান্ধে বাঢ়ে নহয় এটা কাম কৰিব নহ'লে ছাৰ অহা শুকুৰবাৰে আমাৰ ছোৱালী জন্মদিন আপুনি সেইদিনাখন এসাঁজ খোৱাকৈ আহক অপূৰ্ব পাৰি আহিব মেনেজাৰডালৰ ওপৰত মোৰ আগৰ পৰাই চকু আছিল আৰু এই মাক বাপেক হাল কিজনৰ মানুহটো চাবি দেই জীয়েকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছেহে খজুৱতি আজি আমাৰ
আমাৰ এই প্ৰথম খণ্ডটি চাই কেনেকুৱা পালে কমেণ্ট বক্সত গৈ জনাবলৈ নাপাহৰিব। আপোনালোকৰ এই কমেণ্টবিলাক পঢ়ি আমি আপোনালোকৰ মাজলৈ আমাৰ বাকী থকা খণ্ডখিনি লৈ আহিবলৈ উৎসাহিত হ'ম। আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আজিয়ে ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।